নমস্কাৰ বন্ধুসকল, এটা নতুন ভিডিঅ' লৈ আহিছোঁ আজি। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব বুটানটো চুই দিব আৰু মোক আগুৱাই যোৱাত সহায় কৰিব। আপোনালোকৰ সহায়ৰ অবিহনে আগুৱাই যোৱাটো সম্ভৱ নহয়। যিখিনি আহিছোঁ আপোনালোকৰ কাৰণে আহিছোঁ আৰু আগুৱাই যাবলৈ আপোনালোকে সহায় কৰিব লাগিব, তেতিয়াহে আগুৱাই যাব পাৰিম। তেনেহ'লে ব'লক এটা নতুন টপিক লৈ আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। হয়, মহিলাসকলৰ এটা প্ৰধান সমস্যা হৈছে আমাৰ মাহেকীয়াৰ সমস্যা। মাহেকীয়াৰ সময়ত কি হয়, আজিকালি বিশেষকৈ টিনেজাৰবিলাকৰ মাহেকীয়াৰ সময়ত পেটৰ বিষ হয়, পেটটো কামোৰে, বেয়া লাগে। তো মাক দেউতাকে কি কৰে, বিষৰ পিল আনি খুৱাই দিছে, ডক্টৰ তাতে মেডিচিন আনি কিবা কিবি খুৱাই দিছে। তো একেবাৰে বেয়া। মোৰ এজনী ছোৱালী আছে, তো কেতিয়াও এইবিলাক খাব দিব নালাগে, মেডিচিন এইবিলাক খাব দিব নালাগে, খোৱাটো বেয়া। খুব বেছি কিবা প্ৰব্লেম হৈছে সেইটো বেলেগ কথা, ডক্টৰ দেখুৱাবই লাগিব। কিন্তু সাধাৰণতে অলপ চলপ যদি কামোৰে, অলপ চলপ যদি বিষ হয়, তেতিয়াহ'লে কেতিয়াও আপোনালোকে মেডিচিন নোখোৱাব, খোৱাটো ঠিক নহয়। এটা বেষ্ট আয়ুৰ্বেদিক মেডিচিন মই কৈ আছোঁ, খুব ভাল, খুব কামত অহা মেডিচিন। তো চাই থাকক মোৰ ভিডিঅ'টো, মই দেখুৱাই আছোঁ, বস্তুটো কৈ আছোঁ। জাষ্ট এ মিনিট। তো একেবাৰে সহজ এটা মেডিচিন, যিটো কম সময়তে ঘৰতে আপোনালোকে প্ৰিপেয়াৰ কৰিব পাৰে আৰু যিটো বস্তু আপোনালোকৰ ঘৰত সকলোৰে ঘৰতে থাকে। তো সেইটো হৈছে মষ্ট ফেভাৰেট, চব ফেমিলিৰ কাৰণে ঘৰতে থাকে, চব ফেমিলিতে থাকে এই বস্তুটো। কি হ'ব পাৰে কওকচোন? ঘি। 1 চামুচ ঘি এগিলাচ গৰম পানীত ঘুটি দিয়ক। তাৰপিছত ছোৱালীজনীক খাব দিয়ক গৰমে গৰমে, কুহুমীয়া, মানে বহুত বেছি গৰম নহয়, বহুত বেছি ঠাণ্ডা নহয়, যিটো আমি কুহুমীয়া বুলি কওঁ। খাব দিয়ক লাহে লাহে। দেখিব আপোনাৰ 10-15 মিনিটমান পিছতে পেটৰ কামোৰ, পেটৰ বিষ গায়ব, নোহোৱা হৈ যাব আৰু অন্য মেডিচিনৰ দৰকাৰেই নাই। প্ৰতিবাৰ যেতিয়া মাহেকীয়া হ'ব, এগিলাচ গৰম পানীত 2 চামুচ বা 1 চামুচ ঘি দিব। ভাল কোম্পানীৰ হ'ব লাগিব, কিন্তু এই যি টি ঘি দিলে নহ'ব। আলু পিটিকা ঘি আছে, এই আলু পিটিকা ঘি নহ'ব। ভাল কোম্পানীৰ, ব্ৰেণ্ডেড কোম্পানীৰ ভাল ঘি পূৰা এবজৰ্ব হৈ যাব লাগিব পানীখিনিত। দিয়ক, খাব দিয়ক। তাৰপিছত ক'ব যে একদম 100% প্ৰভেন, 100% ট্ৰুথ, একদম এইটো কথা। তাৰপিছত আৰু এবিধ বস্তু আছে, এইটো এটা সৰু হাৰ্বছ হয়। আমাৰ অসমীয়া সমাজত এইটো কি কয়, মচন্দেৰী পাত বুলি এটা পাত আছে। মই দেখুৱাব পৰা নাই, তলত আছে মোৰ ঘৰত মচন্দেৰী পাতটো, কেতিয়াবা দেখুৱাম আপোনালোকক। মাহেকীয়াৰ সময়ত যদি পেটৰ কামোৰ উঠে বা অলপ সামান্য বিষ হয়, তেতিয়াহ'লে সেই মচন্দেৰী পাত দিনটো 10 খিলামান দিনটো খাই থাকক, চোবাই কেঁচাই ছিঙি আনক, ধুৱক আৰু বাছ চোবাই থাকক। তাৰপিছত দেখিব যে একদম সঁচা কথা, খুৱাই চাওক, গম পাব। অন্য বস্তু খাব নিদিব। পেটৰ কামোৰটো চবৰে অলপ চলপ, মেন্স হ'লে পেটৰ কামোৰ চব মহিলাৰে অলপ চলপ হয়, সামান্য হ'লেও হয়, চবৰে হয়। মই মোৰ ছোৱালীকো দিওঁ, যদি কেতিয়াবা হয়। হোৱাৰ কাৰণ হৈছে কি, তাৰ লগত আৰু এটা কথা আছে, ফাষ্টফুড। যদি আপুনি ফাষ্টফুড কমকৈ খায়, তেতিয়াহ'লে পেটৰ কামোৰ নুঠে। যদি আপুনি ফাষ্টফুড বেছিকৈ খায়, তেতিয়াহ'লে মাহেকীয়াৰ সময়ত পেটৰ কামোৰ উঠিবই। ফাষ্টফুডটো কমাব লাগিব। যে মেডিচিন লৈছোঁ, ফাষ্টফুড খাই আছোঁ ঠিকছে, তেতিয়াহ'লে নহ'ব। ফাষ্টফুডটো কমাব লাগিব। ফাষ্টফুড খোৱাটো একেবাৰে বেয়া। ফাষ্টফুডটো কমাই দিয়ক, বুজাওক যে ফাষ্টফুড ঠিক নহয়। ৰিফাইনটো সিহঁতে পুৰণা ৰিফাইন কৰি দিয়ে, বাৰ ইউজ কৰি থাকে। গতিকে ফাষ্টফুডটো নাখাব, খাব নিদিব আপোনাৰ ছোৱালীক। ফাষ্টফুড খালে পেটৰ কামোৰ উঠিবই, গতিকে ফাষ্টফুড নাখাব। ঘৰতে বনাই লওক। আজিকালি চব ইনগ্ৰিডিয়েণ্ট ঘৰতে আনি বনাব পাৰি ধুনীয়াকৈ। ফুচকা কিবা কিবি এইবিলাক চব বনাব পাৰি। বজাৰৰ পৰা বস্তুখিনি আনক, নিজৰ ফ্ৰেছ ৰিফাইন অইলত। ৰিফাইন খোৱাটো বেয়া, তথাপিও ঘৰৰ বস্তু ঘৰৰ হাইজেনিক হয়।
দোকানৰ বস্তু নানান ধৰণৰ বস্তু পৰি থাকে, মাখি পৰি থাকে, কিবা পৰি থাকে, লেতেৰা, তো বেমাৰ হ'বই। ঘৰতে চববিলাক পেকেট বজাৰত কিনিব পোৱা যায়, চব আনক। ময়দাটো নাখাব, ময়দাটো খুব বেয়া, ৰিফাইনো বেয়া। তো মাজে মাজে খাইছে এদিন দুদিন, তো বেলেগ কথা, খাবই বাচ্চা, এয়াই। তো আপোনালোকে ব্যৱহাৰ কৰি চাওক, তাৰপিছত মোক কমেণ্ট কৰি জনাব মোৰ মেডিচিনটো কামত আহিছেনে নাই। এয়া মেডিচিন, কোনো মেডিচিন নহয়, এটা ঘৰুৱা এটা উপায়, ঘৰুৱা এটা উপায়। ইয়াত কোনো ছাইড এফেক্ট নাই, কিন্তু ঘিটো পিয়'ৰ আনিব। এইটো বিলনা ঘি হ'লে বেছি ভাল। যদি নাপায়, এইটো বিলনা ঘিটো অলপ দাম বেছি হয়, তো যদি নাপায় ভাল কোম্পানীৰ ভাল ব্ৰেণ্ডেড ঘি ইউজ কৰক, আলু পিটিকা ঘি ইউজ নকৰিব। আজি এটা কচু আনিলোঁ, বজাৰত গৈছিলোঁ, কি কচু নাজানো, দোকানত দেখি লৈ আহিলোঁ। মোৰ ছোৱালীজনীৰ খুব প্ৰিয়, তাই কচু খাই খুব ভাল পায়, নামো নাজানো। দোকানী কৈছে যে ৰান্ধি খাব মছলা চছলা দি। নামটো কি জনাবচোন আপোনালোকে, কেনেকৈ ৰান্ধে কমেণ্ট কৰি জনাব। দোকানত দেখিলোঁ তো লৈ আহিলোঁ। দোকানী কৈছে কি আলু কচু মছলা চছলা দি ৰান্ধিব, ধৰে নে নধৰে তাকো নাজানো, আনিছোঁহে আনিছোঁ।